তো হেল্ল' মিত্ৰ, কি খবৰ আপোনালোকৰ? আপোনালোকে চাই আছে একাব ব্লগ চেনেল। তো আজি আমি কথা পাতিম ফাংচন আৰু মেট্ৰিকৰ ৰিজাল্টৰ বিষয়ে। তো বেছি দেৰি নকৰি বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল ল'ৰা ছোৱালীয়ে দিনে ৰাতি কষ্ট কৰি পঢ়া শুনা কৰি মানে মেট্ৰিক পাছ কৰিবলৈ সক্ষম হৈছে, তেখেতসকলৰ মাক দেউতাকৰ মানে মনৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে, সেইসকল ল'ৰা ছোৱালীক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সেইসকল ল'ৰা ছোৱালীৰ ভৱিষ্যত মংগল ও সুস্বাস্থ্য কামনা কৰিছোঁ। ৰ'ব আপোনালোকে নাযাব, ভিডিঅ'টো আৰু আছে, আপোনালোকে চাই থাককচোন। ফাংচনত ডেকা ল'ৰাবিলাখানে এনেকৈ নাচিছে না, একদম ফালি দিছে, মানে ফালি ফেলছি দেই ফাংচনত নাচি। And I got eyes in the back of my head, I'm seeing. Take me for granted and you know I'm leaving. I'ma take what's mine with the webs I'm weaving. I could take এইটোৰ কি ডেন্স ফালিছি দেই, একদম ফালি দিছে। keeps bleeding from the words I spit. So sharp, so freezing, so cold. Behold, frostbite they feeling. I could tear you apart or I could go heal them. Don't believe in fate, don't believe in ceilings. I just need a taste and my mind starts peeling. I don't pace myself. বাপরে বাপ, কেনে করে সাকসু কেনে করে সাকসু। Love the feeling, no. I ain't gonna give up. Got too little time, I'ma live up. Head down, push forward through the tough times. Cause anything worth doing is a tough climb. And I ain't gonna give up. Got too little time, I'ma live up. Head down, push forward through the tough times. Cause anything worth doing is a tough climb. Cause I'ma live life for the fight, yeah, I'm here to get it. I got drive, got sight, always have a vision. I don't lie at night, I be in my feelings. I'ma be fine, need time. তো মিত্ৰ, মানে পথাৰৰ মাজেৰে মানে এটা ৰাস্তা আছে, মানে সিফালেদি মই আজি গৈছিলোঁ, মানে কিবা এটা কাৰণত গৈছিলোঁ। মই আপোনালোকক ৰাস্তাটো দেখুৱাই আছোঁ, চাবচোন আপোনালোকৰ কেনেকুৱা লাগে জেগাখিনি। মানে যিসকল ল'ৰা ছোৱালীয়ে মানে মেট্ৰিক পাছ কৰিবলৈ সক্ষম হোৱা নাই, সেইসকল ল'ৰা ছোৱালীক মই ক'ব খুজিছোঁ যে তোমালোকৰ বয়স মানে শেষ হৈ যোৱা নাই, এতিয়াও সন্মুখত বহুত সময় আছে। যিসকল ল'ৰা ছোৱালীয়ে বহুত আশা লৈ মানে মেট্ৰিক পৰীক্ষা দিছিল কিন্তু পাছ কৰিব নোৱাৰিলে, সেইসকলৰ বিষয়েও মই কৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। তোমালোকে এইবাৰ পাছ কৰিব নোৱাৰা বুলি ভাগৰি নপৰিবা, তোমালোকৰ ভৱিষ্যত বহুত সময় আছে। তোমালোকে আজিৰ পৰাই ভালদৰে পঢ়া শুনা কৰা, মানে মনতে এনেকৈ ভাবি লোৱা যে এইবাৰ পাছ কৰিব নোৱাৰিলে কি হ'ল, অহাবাৰ বা আগন্তুক মেট্ৰিক পৰীক্ষাত মই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিম। যদি তোমালোকে মনে মনে এনেকৈ ভাবা যে মনের মতন চেংৰি পাইলে গো আমি চাৰিয়া দিব না, তেতিয়াহ'লে কিন্তু কাম নহ'ব, তেতিয়াহ'লে কিন্তু গল্লাই যাবা, মানে তোমালোকৰ পঢ়া পাতি চাঙত উঠিব। গতিকে সেইটো নকৰিবা, মানে ভালদৰে পঢ়া পাতি কৰা, তোমালোকৰো ভৱিষ্যত মানে বহুত মানে যিবিলাক সপোন আছিল হয়তো সেই সপোনবোৰ মানে পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিবা। মনতে এনেকৈ ভাবি লোৱা যে তোমাৰ লগৰবোৰে একেবাৰে মেট্ৰিক পৰীক্ষা দি পাছ কৰিব পাৰিলে কিন্তু তুমি কিয় নোৱাৰিলা, সেই তোমাৰ মাজত মানে কি নাই, মানে কিহৰ কমি আছে যে তুমি পাছ কৰিব নোৱাৰিলা। গতিকে তুমি মনতে এনেকৈ ভাবি লোৱা যে এইবাৰ মই নোৱাৰিলোঁ, অহাবাৰ নিশ্চয় মই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিম, সেনেকৈ বুলি ভাবি লোৱা আৰু আজিৰ পৰাই তোমালোকে পঢ়া শুনাত মানে মনোযোগ দিয়া। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। নেক্সট মোৰ অহাকালি ভিডিঅ' আহি আছে, আপোনালোকে চাই থাকিব বুলি আশা ৰাখিছোঁ।